নমস্কাৰ, মই বিকাশ দাস। আজি আচলতে এই ভিডিঅ'টি মই এটা বিশেষ কাৰণত বনাবলগীয়া হ'ল। বিশেষ বুলি এইভাৱেই কৈছোঁ, মই পঢ়ি অহা স্কুল শংকৰদেৱ বিদ্যা নিকেতন ৰামদিয়া। শংকৰদেৱ বিদ্যা নিকেতন ৰামদিয়াৰ আচাৰ্য। আমি আচলতে শংকৰদেৱত পঢ়াবিলাকে আচাৰ্য বুলি কওঁ, টিচাৰবিলাকক আচাৰ্য বুলি কওঁ। তো গতিকে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অতিকে মৰমৰ, অতিকে শ্ৰদ্ধাৰ আৰু অতিকে মৰমীয়াল প্ৰধান আচাৰ্য অৰ্থাৎ হেড টিচাৰ শ্ৰী দিলীপ তালুকদাৰ, তেখেতৰ বৰ্তমান স্বাস্থ্য অত্যাধিক সংকটজনক অৱস্থাত আছে। আচলতে তেখেতৰ কিডনী দুটা বিকল হৈছে অত্যাধিক পৰিমাণৰ ডায়েবেটিছৰ কাৰণে। তো আৰু তেখেতৰ আৰ্থিক অৱস্থা ইমান এটা ভাল নহয়। তেখেতৰ ঘৰত তেখেতক ধৰি আৰু দুটা সন্তান আছে। তেখেত আৰু তেখেতৰ দুটা সন্তান, এজনী ছোৱালীজনী ক্লাছ 9ত পঢ়ি আছে আৰু এজন ল'ৰাজন এইবাৰ হাই ছেকেণ্ডেৰী দিছে। আৰু 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 দুখজনক কথা যে তেখেতৰ পত্নী কৰ্কট ৰোগত ঢুকাইছে আৰু বেছি দিন হোৱাই নাই ঢুকাব। তো তেখেতৰ অৱস্থা বৰ্তমান বহুত বেছি বেয়া আৰু তেখেতৰ পত্নীৰ চিকিৎসাৰ সময়তো তেখেতে বহুত খৰচ কৰিছে আৰু এতিয়া বহুত অৱস্থা এতিয়া বৰ্তমান বহুত বেয়া। আৰু খবৰটো পাই মোৰ সঁচাকৈ বহুত বেয়া লাগিল। তো গতিকে আপোনালোকক এটা অনুৰোধ জনাইছোঁ, আপোনালোকে যিহেতু মোৰ ভিডিঅ' চাই, তো প্লিজ আপোনালোকে যি পাৰে আপোনালোকে যি মন যায় আপোনালোকে সহায় কৰক। যি পাৰে আপোনালোকে যি মন যায় আপোনালোক নকওঁ যে অমুক দিব লাগিব, তমুক দিব লাগিব, ইমান দিব লাগিব, সিমান দিব লাগিব। যি মন যায় আপোনালোকে সহায় কৰক। তেখেত যাতে সুস্থ হৈ উঠে তাকে বিচাৰিছোঁ। আচলতে বহুত বেছি বেয়া লাগিছে, কিয় তেখেত বহুত বেছি মৰমীয়াল। যেতিয়া আমি স্কুলত পঢ়ি আছিলোঁ আমাক ইমান বেছি মৰম কৰিছিল আৰু বহুত মৰমীয়াল। আৰু এতিয়াও আমি ক'ৰবাত লগ পালোঁ, এতিয়াও যেতিয়া মই ক'ৰবাত দেখা পাওঁ, কাষত আহি কথা পাতিব আহে আৰু কি ধুনীয়া ব্যৱহাৰ। তো বেয়া লাগিছে সঁচাকৈ। তো সেইকাৰণে আপোনালোকে যি পাৰে প্লিজ যি পাৰে আপোনালোকে সহায় কৰক, অনুৰোধ জনাইছোঁ আপোনালোকক প্লিজ। আৰু আপোনালোকৰ অকণমান সহায়ে হয়তো তেখেতক ভাল কৰাই দিব পাৰে। তো তেখেতৰ চিকিৎসাৰ বাবে এতিয়া বৰ্তমান অত্যাধিক পৰিমাণৰ ধনৰ প্ৰয়োজন, বহুত বেছি পৰিমাণৰ ধনৰ প্ৰয়োজন। গতিকে আপোনালোকে প্লিজ সহায় কৰক আৰু তেখেতৰ যাতে স্বাস্থ্য আকৌ ভাল হৈ উঠে, তেখেতৰ স্বাস্থ্য ভাল হৈ উঠক, আগৰ নিচিনা হওক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সেইটোৱে, প্লিজ আপোনালোকে সহায় কৰক, এইখিনি সহায় কৰক। তেতিয়া আপোনালোককো কেতিয়াবা আনে সহায় কৰিব আৰু সহায় লাগিব ন। সকলোৰে আমি ইজনে সিজনৰ সহায় হ'বই লাগিব, মানুহে মানুহৰ বাবে হ'বই লাগিব। সেইটোৱে, প্লিজ সহায় কৰক। আপোনালোকে স্ক্ৰীণত দিয়া আছে, এয়া আপোনালোকে দেখিছে, স্ক্ৰীণত আহি আছে। একাউণ্টছ নাম্বাৰ হওক বা গুগল পে' নাম্বাৰ হওক বা গোটেইখিনি বস্তু মই দি দিম, আপোনালোকে পাই যাব। আৰু তলতো দিয়া থাকিব, আপোনালোকে পাই যাব। প্লিজ অকণমান হ'লে সহায় কৰক।